আমি ওলাইছোঁ এয়া আজি যাত্ৰা নিশা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বুলি। আমি তিনিচুকীয়া আহি পাওঁতে ৰাতিপুৱা হৈয়ে গ'ল, ঠিক একদম পোহৰ হৈ গ'ল। আহি আছোঁ বাগানৰ মাজে মাজে টিলিঙা মন্দিৰলৈ বুলি যাত্ৰা কৰি আছোঁ। পামগৈ আৰু বেছি দেৰি নকৰোঁ, চিধাকৈ টিলিঙা মন্দিৰতে আপোনালোকক দেখুৱামগৈ। প্ৰথমতে দেখুৱাইছোঁ এইখন মন্দিৰৰ মূল গেট, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। সোমাই আহিছোঁ ভিতৰলৈ বুলি। চবফালে টিলিঙা আৰু এইটো আমাৰ বিটু ভাই। বঢ়িয়া বোলে। আৰু এটা খুব সুন্দৰ ভাল লগা পৰিৱেশ, চাৰিওফালে টিলিঙা আঁৰি থোৱা আছে ৱালত, গছত। এতিয়া আমি আগবাঢ়িম চাকি ধূপ আদি জ্বলাবৰ বাবে। আৰু ছাইডত পাৰবিলাক আছে, ইমান ধুনীয়া এটা ভাল লগা পৰিৱেশ নহয়, আপোনালোকে চাই কিন্তু বহুত ভাল পাব দেই। গতিকে আপোনালোকো আহিব এবাৰ টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ, বহুত ভাল লাগিব। ইয়াত কিবা আশা কৰি আহি পেলাই যদি টিলিঙা বান্ধে আপোনালোকৰ মনোকামনা পূৰণ হ'ব বুলি কৈছে। আপোনালোকক চাৰিওফালে এবাৰ ভালকৈ ঘূৰাই দেখুৱাই দিছোঁ, চাওক আপোনালোকে। আৰু আপোনালোকো আহক, এই মন্দিৰত দৰ্শন কৰক আৰু আপোনালোকৰ মনোকামনা পূৰণ কৰক। আমি মন্দিৰৰ পৰা আহি আমি যিখন হোটেলত আছোঁ সেই হোটেল পাইছোঁহি, আৰু এই হোটেলখনৰ ভিতৰ ভাগটো দেখুৱাম। আৰু বাকী আমাৰ সদস্যসমূহ যিভাৱে আছে, শুই কৰি আছে, সেয়া দেখুৱাম আপোনালোকক, চাই যাব। এয়া আমাৰ আহি আছোঁ, এয়া আমাৰ হোটেল এখন, নামটো কি আছিলে হোটেলখনৰ? হোটেল ৰয়েল ইন হোটেল, যিখন আছে ফৰেষ্ট অফিচৰ একদম ওচৰত। আৰু এনেকৈ আহি এইটো আমাৰ ৰুম নাম্বাৰ হৈ গ'ল 202।